নমস্কাৰ দৰ্শকবৃন্দ, মই নন্দিনী আপোনালোক সকলোকে আমাৰ ব্লগত স্বাগতম জনাইছোঁ। ৰাতিপুৱাই উঠিয়ে মুখ চুখ ধুই উঠি আমাৰ আজি যিহেতু ডান্স ক্লাছ আছে আৰু গোটেই দিনটো আজি চাগে ক্লাছত থাকিব লাগিব, কিমান দেৰি থাকিব লাগিব নাজানো, যিহেতু আমাৰ প্ৰগ্ৰেমৰ ৰিহাৰ্চেল চলি আছে। সেইটো কাৰণে আমি টিফিন বনাই লৈ আছোঁ আৰু আপোনালোকেতো গমেই পায় মই যিহেতু বেজি লৈ আছোঁ মেকুৰী আঁচোৰ যোৱা, তো সেইটো কাৰণে মাংস খাব নোৱাৰোঁ। সেইকাৰণে ৰাতিপুৱাই মানে মানিমুনিৰ জোলৰ লগত মাছ লৈ যাম, তাৰমানে আজি তাকে বনাই আছোঁ। আৰু মায়ে ইফালে টিফিন পেকিং কৰি আছে আমাৰ মামীক দিবৰ কাৰণে। আমাৰ মাৰ সদায় ডিউটি, আজি 2 মাহে ধৰি মাৰ এইটো ডিউটি। মা আৰু মুনে মিলি টিফিন পেকিং কৰি আছে। দেউতাই টিফিন দিব যায়, বা কেতিয়াবা মায়ে দিব যায়, কেতিয়াবা মুনে দিব যায়, আৰু বাকী ইফালে মই মাছৰ জোল মানিমুনিৰ লগত। আপোনালোকক যদি ৰেচিপি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই ৰেচিপিৰ ভিডিঅ' এটা আপোনালোকক আগবঢ়াম। এয়া ডান্স ক্লাছত আহি ক্লাছখিনি সম্পূৰ্ণ কৰাৰ পাছত বিহুৰ বাবে যিখিনি ছিংগল ডান্স কৰিব তেওঁলোকক ডান্স শিকাই আছোঁ। আৰু এয়া আমাৰ বিপাশাক ডান্স শিকাই থকা মুহূৰ্ত। আমি প্ৰেক্টিছ কৰি ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। ৰাতিপুৱাই ক্লাছত আহিলোঁ, ক্লাছত আহি ডান্স ক্লাছখিনি কমপ্লিট কৰিলোঁ, আৰু সেই 1টা বজাৰ পৰা আমি আমাৰ ডান্সৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ শ্ৰদ্ধাৰ মিনতী মেমে আমাক এটা অনুষ্ঠানৰ সুযোগ এটা দিছিলে, সেই অনুষ্ঠানৰ কাৰণে আমি প্ৰেক্টিছ কৰি আছিলোঁ। এয়া আমাৰ এয়া গোটেইখিনি, আৰু এটা ভিতৰত গ'ল বাৰু, মানে মেমে আহিলে আমি ভিডিঅ' কৰিব পাহৰিলোঁ, ডান্স প্ৰেক্টিছ কৰিলোঁ সেইখিনিও ভিডিঅ' কৰিব পাহৰিলোঁ, এতিয়া বাহিৰত পৰিলোঁ সেইখিনিও পাহৰিলোঁ। আৰু মেমে আমাক সৰু এটা উপহাৰ দিছে, এইটো এটা উপহাৰ দিছে আমাক মেমে, মানে ইমানখিনি কষ্ট কৰাৰ কাৰণে ধন্যবাদ শ্ৰদ্ধাৰ মিনতী মেম। কিন্তু আমি এতিয়া সেই ভিডিঅ' কৰিব পাহৰিলোঁ, তাকে আফচোচ লাগি গ'ল, বেয়া লাগি গ'ল। আমি এনেকুৱা দেখিছেনে, আমি কৰ্মত ইমান ব্যস্ত হৈ থাকোঁ যে আমি চব পাহৰি যাওঁ। আমি সকলোৱে নাচি উঠি এনেকৈ আবেলি বৰষুণ দিয়াৰ পিছত অলপমান বাহিৰত বহিছোঁ, যিহেতু গোটেই দিনটো ডান্স কৰি আছিলোঁ ৰুমৰ ভিতৰত, গৰম লাগিছে, ভাগৰো লাগিছে, সেইকাৰণে এনেকৈ অলপ বাহিৰত বহিলোঁ। আৰু ধূনা জ্বলাই লৈছোঁ, যিহেতু মহবোৰো ওলাইছে, এনেকৈ ধূনা জ্বলাই লৈছোঁ। গোটেইবোৰে অলপমান নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি লৈ আছে। আমাৰ সকলোৰে নাচি নাচি ভাগৰো লাগিছে, আৰু মাইণ্ডটো ফ্ৰেছ কৰোঁ বুলি অলপমান এনেকৈ মাজতে খেলিলোঁ। এয়া আমাৰ ক্লাছ ফিনিছ কৰি, প্ৰেক্টিছ ফিনিছ কৰি আমি খালোঁ চিঙৰা, আৰু চিঙৰা খোৱাৰ পাছত এতিয়া আমি যাই আছোঁ আমাৰ ঘৰলৈ। বাকী ডান্সৰ ক্লাছৰ পৰা আহি লাষ্ট এটা বেজি ল'ব লগা আছিলে, এই বেজিটো ল'লোঁ। আৰু আপোনালোকক নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।